হেল্ল' ফ্ৰেণ্ড, আজি মাইনা ধুনু ব্লগলৈ আপোনালোকক স্বাগতম। আজি ধুনুৰ এনুৱেল ফাংচন আছে আৰু তাৰ কাৰণে ধুনু ৰেডি হৈ আছে। বাকীখিনি মই উলিয়াই দিছোঁ আৰু জোতাযোৰা তাই পিন্ধি আছে নিজে। আমি যাব ওলালোঁ, হয় না ধুনু? আমি আহি পালোঁ। ইয়াতে এটা মেজি বনাইছে আৰু তাত ধুনুক এটা ফটো উঠাই ল'লোঁ। Kaya siya tayo. Then আমি বাইরে এগুলো সম্পর্কে বলতে চাই and for that we need your support and we actually need your support and everything. So first of all I would like to welcome our respected parents, our respected teachers, respected principal of education, Mr. Devu Hamza. The purpose of education is the all-round development of a child. And for doing all-round development,
ধুনীয়া হৈছে আই হা ধুনীয়া হৈছে तुम्हारे नाम सियारे तुम्हार खुमा হব তুমি জানো বুঝানে প্ৰগ্ৰেম আৰু আছিল কিন্তু আমি গুচি আহি পৰিলোঁ ধুনু মানে আমনিও কৰি আছে সেইকাৰণে